গৰমৰ দিন মানে আম টেঙাৰ ছিজন নহয় জানো। আজি ভাবিলোঁ আম টেঙা খোৱা যাওক নতুন এটা ষ্টাইলত। আহকচোন চাওঁ কেনেদৰেনো খালোঁ। আম টেঙা খাবলৈ ছিঙি ল'লোঁ ডিমৰু পাত, তাৰপিছতে জলকীয়া আৰু নিমখটো ভাজি ল'লোঁ আৰু এয়া পটাত পিচি লৈছোঁ। এনেকৈ নিমখ আৰু জলকীয়া, শুকান জলকীয়া পিচি লৈ পেলাই আম টেঙাত দি খাই চাবচোন, টেষ্টটো সঁচাকৈ বহুত সুকীয়া হয়। আৰু এয়া আম মই কাটি লৈছোঁ, 4টা আম লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। ইচ্ছা কৰিলে এনেকৈও খাব পাৰে কাটি লৈ, কিন্তু মই আজি আম টেঙা খুন্দুনাত খুন্দি খাম। বহুত বেছি গুড়ি কৰি নিদিওঁ, অকণমান খহটা খহটা হৈ থাকিব দিম। খুন্দুনাত খুন্দি ল'লোঁ, তাৰপিছতে এই যে জলকীয়া আৰু নিমখখিনি ভাজি লৈ যে পটাত পিচি লৈছিলোঁ, সেই নিমখ আৰু জলকীয়াখিনি দি ল'লোঁ আৰু ভালদৰে এয়া সানি লৈছোঁ। আৰু এতিয়া আমৰ জুতি ল'ম। সঁচাকৈ খাবলৈ যে বহুত 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 বেছি টেষ্টি হয়। এবাৰ ট্ৰাই কৰি চাবচোন। ইভাগে নিমখ আৰু জলকীয়া সানি খোৱাতকৈ এনেদৰে খালে আৰু সোৱাদটো অকণমান বেলেগ পাব। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম দেই, বাই।